Hey guys, স্বাগতম টু দীপজ্যোতি ব্লগছ। আমি আজি দুইজনে বজাৰত যাব ওলাই আহিলোঁ। মানে মই একলা আহিম বুলি ভাবিছিলোঁ, এই হাল্লা কৰি আছে তাই ক'লে যাই বজাৰ চাবা, তো আহিলোঁ আৰু দুয়োটাই এতিয়া যাই আছোঁ। আৰু আমাৰ কাষৰ পথাৰখন এখন চাই যাওক, আৰু এই কেনেকুৱা লগা হৈছে কমেণ্টত জনাব। কিবা ক'বা না? কি কৰবা? বজাৰ কি কিনবা? কিবা কিবি বজাৰত যি পায়। কি আমি খোজকাঢ়ি যাই আছোঁ, ওচৰতে যিহেতু বজাৰ। 10 টকা মানে কি, খোজকাঢ়ি গেলি পটকে পায়, কিন্তু খোজকাঢ়ি নাযাওঁ। সেই গাইজ বজাৰত আহি পূৰা একদম ভিৰ। আজি বিজেপিৰ মিটিং আছিল, মিটিঙত গাড়ীবিলাক আহি গ'ল আৰু ইমান ভিৰ, মানে খোজকাঢ়ি যাব এই জেগা নহয়। প্ৰথম বজাৰত আহি কেনে অনুভৱ সাঁচি আছ না আকৌ কেনে লাগছে বাজাৰত ফাঁচি পেলাই? হা, বাজাৰত সোমাবই পৰা নাই, জামত ধৰে। আজি বিজেপিৰ মিটিং না, বজাৰৰ পৰা আহিলোঁ দিয়ক বা ইমান ভিৰ। আমাৰ বাইদেউ মনা ৰাখছি, দিওঁ মনা ৰাখছ। আলু পিঁয়াজ মূলা চব খাবা নাকি? মূলা ওলাই নাই, আনাই নাই মূলা আনাই নাই। আলু পিঁয়াজ ডাঠা আৰু কি আনছ? তাৰপিছত আৰু এবাকে চাই পেলাই ক, ৰাস্তা চাই আছে পৰবা নেকি উল্টা সত দি? উল্টা সত দি পৰব, ৰাস্তা চাই পেলাই কৈ আছে। পামেই আৰু মাথা উঠা কেম্বা লাগি গৈছে।